গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 1 ডিচেম্বৰত আৰু 5 ডিচেম্বৰত হ'ব দুটা পৰ্যায়ৰ নিৰ্বাচন। 5 নৱেম্বৰত হ'ব অধিসূচনা জাৰি। 8 ডিচেম্বৰত ভোট গণনা। মুঠ 182খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত 89খন আৰু দ্বিতীয় পৰ্যায়ত 93খন আসনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 1 ডিচেম্বৰত আৰু 5 ডিচেম্বৰত হ'ব দুটা পৰ্যায়ৰ নিৰ্বাচন। 5 নৱেম্বৰত হ'ব অধিসূচনা জাৰি। 8 ডিচেম্বৰত ভোট গণনা। মুঠ 182খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত 89খন আৰু দ্বিতীয় পৰ্যায়ত 93খন আসনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 1 ডিচেম্বৰত আৰু 5 ডিচেম্বৰত হ'ব দুটা পৰ্যায়ৰ নিৰ্বাচন। 5 নৱেম্বৰত হ'ব অধিসূচনা জাৰি। 8 ডিচেম্বৰত ভোট গণনা। মুঠ 182খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত 89খন আৰু দ্বিতীয় পৰ্যায়ত 93খন আসনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 1 ডিচেম্বৰত আৰু 5 ডিচেম্বৰত হ'ব দুটা পৰ্যায়ৰ নিৰ্বাচন। 5 নৱেম্বৰত হ'ব অধিসূচনা জাৰি। 8 ডিচেম্বৰত ভোট গণনা। মুঠ 182খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত 89খন আৰু দ্বিতীয় পৰ্যায়ত 93খন আসনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। ভাৰতৰ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে গুজৰাট বিধানসভা নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 1 ডিচেম্বৰত আৰু 5 ডিচেম্বৰত হ'ব দুটা পৰ্যায়ৰ নিৰ্বাচন। 5 নৱেম্বৰত হ'ব অধিসূচনা জাৰি। 8 ডিচেম্বৰত ভোট গণনা। মুঠ 182খন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত 89খন আৰু দ্বিতীয় পৰ্যায়ত 93খন আসনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভা নিৰ্বাচন। নিউজ ডেস্ক ৰিপৰ্ট D Live 365।